हेलो एवरीवन मैं शिल्पा और आपलोक सकलोके मोर चेनेलলৈ पुनर्बार स्वागतम जनाइছো। आज बहु दिনৰ মূৰত মই আকৌ এটি ব্লগ বনাইছো। মই এতিয়া বৰ্তমান বাইহঁতৰ ঘৰত আছো। আজি মোৰ বাইৰ জন্মদিন, সেইবাবে আমি ফুৰিবলৈ যাম। এতিয়া সকলোৱে মিলি পেলানি পোৱালিবোৰ বাই আৰু বাই নন্দাও আছে। আমি সকলো এটা ফুৰিবলৈ যাম। ক'ত ক'ত ফুৰিলে আপোনালোকক দেখাম। আৰু দেখিছেনে পোৱালিকেইজনী ওলাই মিলি বা ৰেডি। হাই এতিয়া পিছফালা 4টামান বাজিছে আৰু আমি এতিয়া যাম বাইহঁতৰ ঘৰৰ পৰা। বেছি দূৰ নহয়, পাৰ্কত ফুৰিবলৈ যাম নেপকুত। চাই থাকিব ৰেডি হৈ আছে। আমি এতিয়া ফুৰিবলৈ যাম ন, আৰু আপোনালোকক দেখাম আমি ক'ত ক'ত ফুৰিলো ন। আৰু গাড়ীখন আহি পোৱাহিয়ে নাই, আৰু এতিয়া আহিব আৰু আমি যাম। আহিলি বুলি ফোন কৰিছে, এতিয়ালৈকে আহি পোৱা নাই। আৰু ফাইনেলি আমাৰ গাড়ীখন আহি পাই গ'ল। অলপে ৰখিলোঁ, তাৰপাছত আহিলে আৰু এয়া আমি গৈ আছোঁ গাড়ীত উঠি। আৰু আধা ঘণ্টামান পাছত আমি গৈ পালোঁগৈ পাৰ্কখনৰ ভিতৰলৈকে। গাড়ী নিব পাৰি যে, সেইবাবে ভিতৰতো গাড়ীখন লৈ গৈ আছিলে। আৰু ভিতৰত মেইন জেগাত গৈ পিনে আমাৰ গাড়ীখনে ৰখাই দিলে আৰু আমি পূৰা ফুৰিবলৈ আৰম্ভ কৰি দিলোঁ পাৰ্কখন। এয়া দেখিছেনে, মই অলপ গাড়ীৰ পৰা ভিডিঅ' লৈছিলোঁ আৰু আমি এয়া দুজনী নামি গ'লোঁ। বাইহেঁতি এইটো চাইডে আহি আছে আৰু এইটো ৱাটাৰফলটো দেখিছেনে, ইমান ধুনীয়া লাগিছে। আমি ইয়াতো বহুতখিনি ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ। তাৰপাছত গোটেই পাৰ্কখন ঘূৰিলোঁ আমি। মই আৰু মোৰ ভাগিন বাৰিনা, আমি দুজনী এপিনে দেখিছেনে এক্সট্ৰাকৈ ফুৰি আছোঁ, আৰু বাইহেঁতিও পিছফালে ফুৰি আছে। এয়া আমি আহি পাই গ'লোঁ পাৰ্কত। আৰু তাত পায়ে মোৰ মনটো ইমান যে ভাল লাগিছিলে নহয়। ইমান সেউজীয়া পৰিৱেশ আৰু বহুত চফা আছিলে পাৰ্কখন, আৰু সঁচাকৈ বহুত ভাল লাগিছিলে। পিছে মই ফুৰি এনেও মই বহুত ভাল পাওঁ। ফুৰি পিছে বেছিভাগ মানুহে এনেও ভালেই পাই চাগে, হয়নে নহয়? বহুত কম মানুহে বেয়া পাই চাগে ফুৰি পিনানি। মই পিছে বহুত ভাল পাওঁ ফুৰি লৈ পিনানি, মন চন ভাল লাগি যায় ফুৰিলে। আৰু আমি গৈ আছোঁ, পাৰ্কখন পূৰা ফুৰিছোঁ। দেখিছেনে ইমান ধুনীয়া। ফুৰি ফুৰি আমি এতিয়া ভাগৰে লগা নাই। আৰু এখন পাৰ্ক আছে ইয়াত, 2-3খন একেলগতে আছে। আৰু আমি এইখনত সোমালোঁ, এতিয়া ছেকেণ্ডখনত যাওঁ। প্ৰথমখনত সোমালোঁ, এতিয়া ছেকেণ্ড পাৰ্কখনত যাওঁ। মানে একে ওচৰা ওচৰিকৈ আছে যে 2-3খনমান পাৰ্ক। আৰু আমি এতিয়া ছেকেণ্ডখনত গৈ আছোঁ। আৰু আমি ইখনৰ পৰা সিখনৰ পাৰ্ক যাওঁতে দেখিছেনে, ৰাস্তাটো ইমান ধুনীয়া আছিলে, ইমান মনোমোহা পৰিৱেশ আছিলে নহয়। মন চন যে সকলোবোৰ চব ইমান ভাল লাগি গৈছিলে। আমি পাই গৈছোঁহি ছেকেণ্ড পাৰ্কখন। অলপ দূৰত আছে মানে গোটেইখিনি। বাইহেঁতি গৈ পালেগৈ। আৰু দেখিছেনে আমাৰ পোৱালিকেইটাই কিমান এনজয় কৰি আছে। পিছে পাৰ্কত আহিলে পোৱালিবোৰে বেছি এনজয় হয়। আৰু আমি অকণমান দেৰি ইয়াত বহি লৈছোঁ, বহুত খোজকাঢ়িলোঁ যে ভাগৰ লাগি গ'লগৈ। আমি ইয়াত বহিছোঁ আৰু বাইহেঁতি তাত। আৰু পোৱালিকেইটা চাবনে, সেই ইয়াত বহি আছে ইমান দূৰত। ইয়াত ঝুলনা চুলনা খেলিলে সিহঁতি। আৰু অকণমান দেৰি ফুৰিম, তাৰপাছত আমি যাম। উঠিছে মানে সি আকৌ উঠি আকৌ জঁপিয়াব এতিয়া। মানে চুঁচৰিব এতিয়া। মজা মজা। আৰু এই চাইডে এটি দুজনীও লাগি আছে বুঢ়া। আৰু অৱশেষত অলপ গধূলি হ'ব হ'ল যে, সেইবাবে আমি ভাবিলোঁ ঘৰলৈ ঘূৰি যাওঁ বুলি এতিয়া। আৰু মাজতে ক'ৰবাত সোমাবও আছিলে যে, সেইবাবে কিবা খাই লওঁ বুলি আমি সোমালোঁ। এয়া গেটখন, আমাৰ গাড়ীখন আহি পোৱাই নাছিলে, সেইবাবে আমি লাহে লাহে গৈ আছিলোঁ ৰাস্তাত, অলপ দেৰি খোজকাঢ়ি যাওঁ বুলি। আৰু আমি গৈ আছোঁ এতিয়া ঘূৰি পিনানি, পকৰি খাই পিনানি ৰাস্তাত। বাই এয়া চম্পা ফুল। আৰু কিবা কিবি খাই বৈ যাওঁতে মেলোঁতে ইমান আন্ধাৰ হৈ গ'ল দেখিছেনে। লাইটো জ্বলাই দিলে ৰাস্তাৰ। আৰু ৰাস্তাতে মই ফুল এপাহ পালোঁ, এইপাহ ল'লোঁ মই তগৰ ফুল এপাহ, আৰু ঘৰলৈ ঘূৰি আহিলোঁ। আমি এতিয়া ভাত পানী খাই লৈ শুব লৈছোঁ। বহুত এনজয় কৰিলোঁ আমি, বহুত নাচিলোঁ বাগিলোঁ, কিন্তু সেইখিনি ভিডিঅ' কৰিবলৈ নহ'ল। আৰু আজি মই ব্লগটো অলপ ছুটিও হৈছে। আপোনালোকক মই মোৰ নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে ভালদৰে থাকিব। বাই বাই।